নমস্কাৰ। আজি আপোনালোকৰ লগত কেইটামান কথা পাতোঁ বুলি ভাবিছোঁ। কিছুমান এনেকুৱা মানুহ আছে যি মানুহে নিজক ভাল সজাবৰ কাৰণে কিছুমানৰ বদনাম কৰে, আৰু যিবিলাক মানুহৰ বদনাম কৰে আৰু সেইবিলাক মানুহৰ লগতে ভাল হৈ থাকে। কেনেকৈ পাৰে নাজানো, কিন্তু যিবিলাকে মৰম কৰে সেইবিলাককো পাহৰি যায়। নিজৰ স্বাৰ্থৰ কাৰণে যাৰ বদনাম কৰে সেইবিলাককে ভাল বুলি পৰিচয় দিয়ে, কিন্তু যিবিলাকে মৰম কৰে সেইবিলাকক পাহৰি যায়। কিয় নাজানো। সেইটোৱে জানো, এই পৃথিৱীত ভাল মানুহৰ জেগা নাই। বেয়া মানুহৰ শুদ্ধ হৈ থাকিলে প্ৰত্যেকজন মানুহে মনত দুখ পাবলগীয়া হয়, কিন্তু মোৰ ক্ষেত্ৰতো হৈছে, ধৰক বেলেগৰ ক্ষেত্ৰতো হৈছে চাগে। কিন্তু মই এইবিলাক মনত দুখ লাগে ধৰক কেতিয়াবা, কিন্তু মই কাকো আগত নকওঁ। আৰু আপোনালোককো কৈছোঁ, সদায় মানুহ চিনি পাবৰ চেষ্টা কৰিব। বাকী মানুহ চিনি পালে আপুনি জীৱনত কেতিয়াও বিপদত নপৰে। সদায় মই সদায় নিজক লৈ ব্যস্ত থাকোঁ। মই কোনোবাই কিবা বেয়া কাম কৰিছে, ভাল কাম কৰিছে, মই তাকো চাবলৈ নাযাওঁ। আৰু মই সদায় ফূৰ্তিত থাকি ভাল পাওঁ। বেলেগৰ বদনাম কৰি মই বেয়া পাওঁ। আৰু এটা কথা, মই জাতিভেদ একেবাৰে মই বিচাৰ নকৰোঁ, কাৰণ চবৰে নিজৰ এটা জাতি, নিজৰ জাতিটোক নিজে সকলোৱে ভাল পায়, কিন্তু বেলেগৰ জাতিটোকো তেনেকৈ ভাল পাবলৈ শিকক, আৰু বেলেগৰ মনত দুখ লগা কথা নক'ব। আৰু চবেই নিজৰ ধৰ্মটোক নিজে ভাল পায়, সকলোৱে ভাল পায়, সকলোৱে নিজৰ ধৰ্মটোক চবেই ভাল পায়, কিন্তু বেলেগে ক'লেও তেওঁলোকে বহুত মনত দুখ পায়। সেইটো কাৰণে মই এইটোৱে জানো যে নিজৰ ধৰ্মটোৰ লগত নিজে ব্যস্ত হৈ আছে, কিন্তু বেলেগৰ ধৰ্মক কেতিয়াও ঘিণ নকৰিব বা ইনচাল্ট নকৰিব। আৰু সকলোৱে সদায় মিলিজুলি থাকিবলৈ চেষ্টা কৰিব, যাতে আপুনি সদায় নিজৰ ধৰ্মটো নিজে মানি চলিছে, তাত কোনো আপত্তি নাই, কিন্তু বেলেগৰ ধৰ্মটোৰ বিষয়ে বেয়াকৈ নক'ব। কাৰণ নিজৰ ধৰ্মটোক নিজে সকলোৱে বহুত ভাল পায়। আৰু আমাকতো পৃথিৱীলৈ, মই এইটোৱে জানো যে পৃথিৱীলৈ আমি অকল দুটা জাতিয়ে আহিছোঁ, সেই দুটা জাতিয়ে হ'ল আৰু মেল আৰু ফিমেল। তাৰ বাহিৰে মই কোনো জাতি আছে বুলি মই নাভাবোঁ। ধৰ্মটো মানুহে নিজৰ ধৰ্মটো নিজে মানি গ'লে হ'ল। আৰু বোলে কোনোবা মুছলিম মানুহ এজনে বোলে হিন্দু মানুহ এজনৰ লগত আছে, খাইছে বৈছে, সি হিন্দু হৈ নাযায়, মুছলিম হৈ নাযায়, তেওঁ নিজৰ ধৰ্মটো নিজৰ লগতে থাকিব, কিন্তু দোস্তি আৰু মৰম চেনেহটো সেইটো এটা বেলেগ বস্তু। মই সেইটোৱে জানো। ধৰ্ম জাতিক লৈ ভেদভাৱ অনাটো মই নিবিচাৰোঁ। সদায় মই সকলোৰ লগতে মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ। আৰু কাৰোবাৰ মনত যদি তেনেকুৱা ভাৱ আছে, আপোনালোকে তেনেকুৱা ভাৱ নল'ব, কাৰণ কি ধৰ্মটো এটা বেলেগ বস্তু, আৰু মৰম চেনেহটো এটা বেলেগ বস্তু, আৰু সকলোৱে মিলিজুলি থাকিব লাগে। আৰু এতিয়া দেখিছোঁ অকল জাতি ধৰ্ম, মই একেবাৰে ভাল নাপাওঁ। চবেই পৃথিৱীত যিমান সকলো মানুহে নিজৰ ধৰ্মটোক লৈ ব্যস্ত হৈ আছে,
কাৰোবাৰ লগত কথা পাতিলেই যে কোনোবাই যে সেইটো ধৰ্ম লৈ ল'ব বা কাৰোবাৰ লগত একেলগে খালেই যে সেই ধৰ্মটো হৈ যাব, সেইটো কথা নহয়। আচলতে সদায় নিজৰ ধৰ্মটো নিজৰ লগতে থাকে। কিন্তু আপুনি ক'ৰবালৈ গ'ল, কিবা চাকৰিৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক, আপুনি বা হিন্দু মানুহ হয় যেনিবা মুছলিম মানুহজনৰ লগতে থাকিবলগীয়া হ'ল, কি ধৰ্মটো তেওঁ হৈ গ'ল নেকি লগত থাকিলে বুলি? সেইটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ কি তেওঁৰ লগত একেলগে থাকিলে বুলিয়ে ধৰ্মটো বদলি নাযায় আৰু একো হৈ নাযায়। সেইটো কাৰণে নিজৰ ধৰ্মটোক লৈ নিজে ব্যস্ত হৈ থাকক আৰু মৰম চেনেহটো সকলোৰ লগতে সমান ব্যৱহাৰ কৰিব, কাকো ভেদভাৱ নল'ব। কিছুমান এনেকুৱা মানুহ আছে, মই পাইছোঁ আগতে, মই এইবিলাক ক'বলৈ নাযাওঁ, মানে ধৰক কিছুমান শৰণ লোৱা মানুহ আহিলেও কিছুমানে মানে লেতেৰা বাচন বৰ্তনত ভাত দিয়ে বা চাহ দিয়ে, তেনেকুৱাবিলাক কেতিয়াও নকৰিব। মই তেনেকুৱাবোৰ একেবাৰে ভাল নাপাওঁ আৰু তেনেকুৱা কৰিলে কৰিব নাপায়। আৰু মানুহক কুকুৰ মেকুৰীয়ে বা কুকুৰাই খোৱা বাচনত কেতিয়াও মানুহক ভাত দিব নাপায়, মই তেনেকুৱাও দেখিছোঁ। ধন্যবাদ। কথাকেইটা কোনেও গাত পাতি নল'ব, কিন্তু মোৰ মনৰ কথাখিনিহে কৈছোঁ। মই মানুহক যিমান ভাল পাওঁ মোৰ মনৰ কথাখিনিহে ক'লোঁ, কোনো যাতে গাত পাতি নলয়। সকলোলৈকে ধন্যবাদ থাকিল। শুভৰাত্ৰি।